everyone, welcome back to our YouTube channel. মই উপাসনা আৰু মই অদিতি আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅলৈ। বৰ্তমান আমাৰ ডিব্ৰুগড় বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত অংকুৰণ মহিলা সমাজৰ মহিলা সমিতি শিল্পীসকলৰ দ্বাৰা কুৰু সন্ধ্যা নামৰ নাটৰ আখৰা চলি আছে। তাকে আমি এতিয়া চাবলৈ ওলাইছো, আপোনালোকে চাই থাকক আমাৰ লগত। So guys, আমি বৰ্তমান আহি উপস্থিত হ'লোহি বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত আৰু আমি যিমানখিনি পাৰোঁ আপোনালোকক আমাৰ লগতে যিখিনি আখৰা চলি আছে দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আমাৰ লগত চাই থাকিব। অলপ আগতে আমি দেখিলোঁ আখৰা কৰি আছিলে, আমি তেওঁলোকৰ অনুভৱ কেনেকুৱা হৈছে কৰাত শংকৰদেৱৰ যিটো অনন্য সৃষ্টি ভাওনা আচলতে আমি দেখা পোৱা নাছিলোঁ। মহিলা সমাজৰ পৰা এইবাৰ প্ৰায় 3বাৰেই হ'লগৈ শিকিছোঁ। প্ৰথমতে ধৰা আমি নাটক কৰা মানুহে বাৰু প্ৰায়বিলাকে, কিন্তু নাটকৰ লগত ভাওনাৰ সেইটো একেবাৰে নিমিলে। শৈলীবিলাক বেলেগ ধৰণৰ আৰু পদচালনা থাকে আৰু সেইখিনি ফুলৰ চেৱে চেৱে মিলাই কৰিব লাগে, সেইখিনিও আমি শিকিলোঁ। লাহে লাহে তাৰ ৰসটো আমি পালোঁ, পাই পেলাই আমি এতিয়া কৰিবলৈ আমি সকলোবোৰ বিৰাট আগ্ৰহী। ইমান ভাল লাগিছে, কিমান পাৰিছোঁ সেয়া দৰ্শকে ক'ব, তাৰ বিচাৰ দৰ্শকে কৰিব। কিন্তু আমি খুব চেষ্টা কৰিছোঁ যাতে শুদ্ধভাৱে খুব যেনেধৰণেৰে ভাওনাখন কৰিবলৈ আমাক শিকাইছে সেই ধৰণে আমি কৰিবলৈ খুব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ দৰ্শকে ভাল পাব। আৰু আপুনি লোৱা ভাওটো মই ভীমৰ ভাও লৈছোঁ। মোৰ চেহেৰাটোতো দেখিছাই, গতিকে ভীমৰ ভাও লৈছোঁ। তাতে অসুৰ ৰসো থাকে বুলি কৈছে, বীৰ ৰস থাকে, গতিকে সেই ৰসখিনি আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আমি মহিলা, জেষ্টাৰবিলাক অকণমান বেলেগ হয় পুৰুষতকৈ, তথাপিও যথেষ্ট চেষ্টা কৰিছোঁ। মই পঞ্চপাণ্ডৱৰ সকলোতকৈ সৰু ভায়েক। কেনেকুৱা লাগে? কি হয় বাৰু কোৱাচোন? সহদেৱ কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। আমি এতিয়ালৈকে 3বাৰ কৰিলোঁ ভাওনা। আগতে দক্ষযজ্ঞ কৰিছিলোঁ, এতিয়া এইবাৰ শকুনি প্ৰতিশোধ কৰিছোঁ। শকুনি প্ৰতিশোধ নহয়, শকুনি প্ৰতিশোধেই কুৰু সন্ধ্যা নামেৰে 11 তাৰিখে আছে বিবেকানন্দ স্কুলৰ প্ৰাংগণত। সকলোকে সাদৰেৰে নিমন্ত্ৰণ কৰিছোঁ আমাৰ ভাওনা ভাগিলৈ। সকলো আহিব, সকলোৱে চাব, ভাল হ'ব বুলি আশা কৰিছোঁ। আমি আমাৰ অভিনয় দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই ভাল পাব বুলি আমি আশা ৰাখিছোঁ। সকলো আহিব দেই আমাৰ ভাওনা চাবলৈ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এইবাৰ দ্বিতীয়বাৰ হ'ল ভাওনা কৰা। প্ৰথমবাৰ দক্ষযজ্ঞ কৰিছিলোঁ, এইবাৰ
শুকুনি প্ৰতিশোধ কৰিছোঁ। ইয়াত মই পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ভাই যুধিষ্ঠিৰ হৈছোঁ। কলাটো মানে কৰি খুবেই ভাল লাগিছে। আৰু অংকুৰৰ মহিলা সমাজে ইমান ধুনীয়াকৈ মহিলাখিনি আগবঢ়াই নিছে, সেইটো মানে ক'বলৈ কৰে। আৰু এইটো ইয়াত আমি পদচালনা যিমানখিনি শিকিছোঁ, এই মানে আমাৰ কৃষ্ণ ছাৰ গোটেই আমাৰ দোহাৰখিনি সতে খুবেই ভাল লাগিছে। অগ্লাক এটা ক'ব নেকি? কি ক'ম, ভাইহঁত জানিব পাৰিছোঁ আজি কেইবাদিনৰ পৰা মোৰ মন অতিকেই চঞ্চল। সিংহাসনৰ বাবে নিজৰ জ্ঞাতি আৰু ভাতৃক বধ কৰি এয়া মই কি কাৰ্য কৰিছোঁ। সেয়েহে ভাইহঁত মোৰ মন অতিকৈ চঞ্চল। ভাল লাগিছে, ভাওনা কৰি ভাল পাওঁ। এবাৰ আমি চতুৰ্থবাৰ কৰিছোঁ আৰু মই পঞ্চপাণ্ডৱৰ অৰ্জুন চৰিত্ৰতে অভিনয় কৰিছোঁ। আপুনি অগ্লাক দুটা ক'ব নেকি? কৃষ্ণা যুদ্ধত আমাৰ পৰাজয় হৈছে যজ্ঞখিনি। ঠিক আছে, থেংক ইউ। মোৰ ইয়াত স্বামী হৈছে কৃষ্ণা। চ' গাইজ আপোনালোকে দেখিব পালে আমি সকলোকে সুধিলোঁ আৰু আপোনালোকে দেখিছে কি সুন্দৰভাৱে তেওঁলোকে আখৰা চলাই আছে। আৰু আপোনালোক সকলো আহিব ভাওনা চাবলৈ। আৰু মই আমাৰ সৰু সন্ধ্যা ভাওনাখনত শ্ৰীকৃষ্ণৰ অনুভৱটো মানে খুবেই সুন্দৰ। এইবাৰ মোৰ প্ৰথম দুখনত তাত মই নাৰায়ণৰ চৰিত্ৰটো কৰিছিলোঁ আৰু এইবাৰ পুৰুষন্যাত শ্ৰীকৃষ্ণ চৰিত্ৰ কৰিছোঁ। আৰু সংলাপ এটা ক'ব দিছে কৃষ্ণৰ সংলাপ। ঠিক আছে বাৰু, এইবাৰ পুৰুষন্যাত ভাওনাখনৰে সংলাপ এটা কৈছোঁ। আমি ওমকাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ আমিয়েই একমাত্ৰ পুস্তক দমন আৰু কণ্টক পালনে আমাৰ মহান উদ্দেশ্য। চ' গাইজ আমি ইয়াত এজন বিশিষ্ট ব্যক্তিক লগ পাইছোঁ, ডক্টৰ কৃষ্ণ ছাৰ। তেখেতক সুধোঁ তেখেতৰ অনুভৱ কেনেকুৱা হৈছে। ছাৰ কেনেকুৱা লাগিছে ভাওনা শিকাই? দেখিব পাইছোঁ আপুনি শিকাই আছে। নাই, খুবেই ভাল লাগিছে। যিহেতু যথেষ্ট বিশ্বাসেৰে নিষ্ঠা সহকাৰে আহিছে কৰিবলৈ ভাওনা, গতিকে যিটো একাগ্ৰতা আহিছে সেইটো ভাল লাগিছে। কৰিলে মহিলাসকলো যে কোনো মানে পিছপৰা নহয় এই ক্ষেত্ৰত। ভাওনাৰ যি খোজ কাটল, যিখিনি ডাইলগ ডেলিভাৰী গোটেইখিনি অতি সুন্দৰভাৱে ময়ো চেষ্টা কৰিছোঁ। তেওঁলোকেও সেইমতে প্ৰদৰ্শন কৰি সকলোকে কৃতাৰ্থ কৰিব বুলি আশা কৰিছোঁ। আৰু আপুনি বহুতো পুৰুষৰ লগত মানে ভাওনা কৰিছে, এতিয়া মহিলাসকলক আপুনি শিকাইছে বা তেওঁলোক আগবাঢ়ি আহিছে, কেনেকুৱা লাগিছে? মানে মহিলাসকলেও মানে ইমান আগবাঢ়ি আহিছে, মানে অতি খুব ভাল লক্ষণ। সেইকাৰণেই আমাক যিহেতু আমাৰ ওচৰত এতিয়া এই আহিছিলে যে এখন দেখুৱাই দিব লাগে, আমি পঞ্চায়তেই ইয়াক নাকচ নকৰি আমিও এই যিটো তেওঁলোকৰ উৎসাহ উদ্দীপনা যিটোৰে আহি যি আশাৰে একাগ্ৰ নিষ্ঠাৰে আহিছে, আমিও আশাবাদী। গতিকে এনেদৰেই মহিলাসকলো যে কোনোদৰে পিছপৰা নহয় এই ভাওনাৰ ক্ষেত্ৰতো গুৰুজনাৰ যি অৱদান, গতিকে অৱদানসমূহ মহিলাসকলেও যে ধৰি ৰাখিবলৈ চাইছে, বীৰদৰ্পে ওলাই আহি ভাওসমূহ কৰিছে, বৰ ভাল লাগিছে। আৰু ভাওনালৈ আহিব 11 তাৰিখে হ'ব, 11 জানুৱাৰী তাৰিখে। গতিকে আহি আপোনালোকেও ভাওনাভাগী উপভোগ কৰিব। আমাৰ চেষ্টা, মহিলাসকলৰ চেষ্টাও সেইদিনা প্ৰদৰ্শিত হ'ব। আৰু আপোনালোক মোক এবাৰ দ্ৰুপদী দিছে, কিন্তু মোৰো প্ৰথম এক্সপিৰিয়েঞ্চ আগতে মানে কি আৰু মহিলাখিনি মিছ কৰি দিব নালাগে ন, মহিলা চবতে আজিকালি, আৰু তেওঁলোকে মানে আগতেও কৰিছে আৰু আজিকালিতো দেখিছাই ন যে মানে মাজতে চিটি কলেজতো হৈ গৈছে মহিলাক পাওঁতে ভাল লাগিছে। চেনেলৰ নাম কি?
চেনেলটো যাতে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু ভিউজ বাঢ়ক। চ' গাইজ আমি ঘৰ আহি সোমালোহি আৰু বহুত ঠাণ্ডা বাহিৰত, বহুত বেছি ঠাণ্ডা। আৰু আপোনালোকে দেখিলেই আমাৰ লগত তেওঁলোকে ইমান সুন্দৰভাৱে আখৰা চলাই আছে আৰু তেওঁলোকৰ নাটখন কেতিয়া হ'ব? যাতে ভাল হওক 11 জানুৱাৰীত হ'ব বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় তাতে, আৰু সকলো আহিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ ব্লগটো চাই আপোনালোকে ভাল পালে বুলি আশা কৰিছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো দবাই ক্লিক দিব। কৰি দিব। চ' Till then, আজিলে বাই বাই, টেক কেয়াৰ, বাই বাই।